মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীতে অপমান গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি। গুৰুজনাৰ অমূল্য সৃষ্টি ভাওনাত হিন্দী গীতৰ নৃত্য পৰিৱেশন কৰা ঘটনাক লৈ সৃষ্টি হৈছে বিতৰ্ক। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 573তম জন্ম জয়ন্তী সমগ্ৰ অসমৰ গাঁৱে ভূঞে উদযাপন কৰা হৈছিল। সেই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি লখিমপুৰ জিলাৰ ধলপুৰ গণকদলনি গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিছিল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা। সেই ভাওনাত বহুৱাই বহুৱালি কৰাৰ নামত হিন্দী গীতত কৰা নৃত্যক লৈ সৃষ্টি হৈছে বিতৰ্ক। গুৰুজনাৰ সৃষ্টিৰাজিক অপমান কৰি পবিত্ৰ নামঘৰত অনুষ্ঠিত হোৱা ভাওনাত সেই পশ্চিমীয়া অপসংস্কৃতি প্ৰদৰ্শন কৰা কাৰ্যক লৈ ক্ষোভিত হৈ পৰিছে সমাজৰ সচেতন মহল। সামাজিক মাধ্যমতো চলিছে বিতৰ্ক। সচেতন মহলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে তেওঁলোকক অতি সোনকালে ক্ষমা খুজিবলৈ দাবী জনাইছে। অসমীয়া সংস্কৃতিত পশ্চিমীয়া অপসংস্কৃতিৰ সংযোজন ঘটাই গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক কৰা এই অপমান সহ্য কৰা নহ'ব বুলি তেওঁলোকে জনোৱাৰ লগতে এনে কাৰ্য দেখি শুনি মনে মনে বহি থাকিলে এদিন অসমীয়া সংস্কৃতিৰ অস্তিত্বলৈ সংকট নামি আহিব বুলি তেওঁলোকে জনাই দিয়ে। আৰু তেওঁলোকে পুলিচ প্ৰশাসন তথা চৰকাৰক দাবী জনায় যে উক্ত ঘটনাৰ অতি সোনকালে বিচাৰ হ'ব লাগে। লখিমপুৰৰ পৰা দীক্ষিতা বৰুৱাৰ প্ৰতিবেদন, IBC নিউজ আছাম। সদায় সদায় কেৱল অহা যোৱা কৰাৰ কথা ভাবিবই নোৱাৰি, ইমান পইচা খৰচ হয়। গুৱাহাটীত এতিয়া আৰম্ভ হৈছে পে ইণ্ডিয়া কেব ছাৰ্ভিচ, য'ত কম খৰচতে উপলব্ধ হ'ব বাইক, অটো আৰু কাৰ ছাৰ্ভিচ। আজিয়ে প্লে ষ্ট'ৰ অথবা iOS-ৰ পৰা ডাউনলোড কৰক এপ আৰু উপভোগ কৰক আপোনাৰ যাত্ৰা।